নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল সপোন কিটচেনলৈ স্বাগতম। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। আজি পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি আমি এফালে যাবলৈ ওলাইছোঁ। এয়া মোৰ লগত যাব মোৰ সৰু বাইদেউ নগাঁৱৰ পৰা আহিছে। আপোনালোকক আগতেও ভিডিঅ'ত বহুতবাৰ বাইদেউক দেখুৱাইছোঁ। বাইদেউ অহা 4 দিনমান হ'ল আৰু এইকেইদিন বাইদেউৰ লগতে ঘূৰি ফুৰিছোঁ। মই ভিডিঅ' দিবলৈও সময় পোৱা নাই, বনাবলৈও সময় পোৱা নাই। আজি ভাবিলোঁ ভিডিঅ' এটা বনাওঁ আৰু ক'ত যাম আপোনালোকক দেখুৱাই যাম। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনে পালে। এয়া আমাৰ লগত ওলাইছে এয়া বোৱাৰী পিংকি, এয়া কণমানিজনী আৰু মোৰ ল'ৰাটোও যাব আৰু আপোনালোকক দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো চাই যাব। আহোঁতে এয়া সেউজীয়া ধাননি পথাৰখন একেবাৰে সুন্দৰ দলিচা এখনৰ দৰে হৈ আছে। অকণমান ভিডিঅ' কৰি আপোনালোকক দেখুৱালোঁ। আমি আজি আহি আছোঁ নাৰায়ণপুৰ আৰু বিহপুৰীয়াৰ ফালে। এয়া আমি আহি পালোহি মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰী। আজিৰে পৰা শংকৰ উৎসৱৰ আৰম্ভণি হৈ আছে। সেয়েহে মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত সুন্দৰকৈ দিহানাম গাই আছে। ওপৰৰ পৰা দিহানাম ভাহি আহিছে, আপোনালোকেও শুনকচোন। আমি মাধৱদেৱৰ জন্মস্থানলৈ আহিছোঁ লেটেকুপুখুৰীলৈ আৰু ইয়াত নাম হৈ আছে। অকণমান ভিডিঅ' কৰি আপোনালোককো শুনিবলৈ দিছোঁ। মানুহ বেছি হোৱা নাই, ওচৰৰ মানুহখিনি চাগে। একদম নেই আৰু ঘৰৰ পৰাই নানো কিনি আনো মানে নাই কিনি আনো মোৰ দৰকাৰ নাই নেকি একো ৰখা নাই নেকি আছে এইফালে ঘৰবোৰ আছে 12 কেজি ৰহা মাইকী মানুহৰ কাৰণে ৰাতি হৈছে আৰু ধেমাজি মচুন্দাজোপা চাহ আছে, বহুত আছে। এইখিনি চাফা কৰিবলৈ বহুত আছে। এইটো এতিয়া আমাৰ কলিৰ কৃষ্ণ হেৰি শংকৰ গুৰুহে। মাধৱদেৱৰ জন্মস্থানত আমাক সকলোৱে চাহ খাবলৈ বহুত জোৰ কৰিলে। সেয়েহে আমি তাতে বহি অকণমান চাহ খালোঁ আৰু ইয়াত সকলোৱে ভাতো খাই আছে। আমাকো খাবলৈ কৈছিলে নিৰামিষ ভাত, কিন্তু আমি নাই খোৱা। আমি ঘৰতে খাই বৈ গৈছোঁ যিহেতু। আমি এতিয়া মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীৰ পৰা ওলাই আহিছোঁ। গোপিনীসকলে নাম লৈ আছে, আমি সেৱা কৰিলোঁ, চাহ খালোঁ আৰু এতিয়া আহি আছোঁ। এয়া মাধৱদেৱৰ জন্মস্থানৰ পৰা আমি এতিয়া ওলাই আহিলোঁ আৰু এতিয়া আমি ক'ত যাম আপোনালোকক দেখুৱাই যাম। ভিডিঅ'টো আপোনালোকে চাই যাব। এয়া আমি এতিয়া আহি পালোহি মাধৱদেৱ কলাক্ষেত্ৰ। মই আগতে মাধৱদেৱ কলাক্ষেত্ৰৰ ভিডিঅ' আপোনালোকৰ আগত দিছোঁ, কিন্তু আজি আকৌ আহিলোঁ বাইদেউক লৈ। সেয়েহে আজিও অকণমান ভিডিঅ' কৰি আপোনালোকক দেখুৱালোঁ। এতিয়াও নিৰ্মাণ কাৰ্য চলিয়ে আছে।
এতিয়া যিহেতু সময় দিনৰ 1:30মান বাজিছে আৰু এইকণ সময়ত ইয়াত মানুহৰ ভিৰ বেছি নাথাকে। মানুহখিনি সদায় গধূলি সময়তহে আহে ইয়ালৈ। গধূলি সময় আহি সময় কটাবলৈ ভাল আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকেও খেলিবলৈ ধুনীয়া ঠাই আছে। সেয়েহে আমি সোনকালে আহিলোঁ। আকৌ আমি বেলেগ ঠাইলৈ যাব লাগিব। সেয়েহে মাধৱদেৱ কলাক্ষেত্ৰ চাই আমি ওলাই আহিলোঁ আৰু আহি আমি নাৰায়ণপুৰতে থকা ফুলনি থানলৈ বুলি আহিলোঁ। ফুলনি থান পাওঁতে আমাৰ 4টামান বাজিলে আৰু ফুলনি থান বৰ্তমান বন্ধ, কাৰণ আগবেলাহে খোলা থাকে চাগে। সেয়েহে আমি ৰাস্তাৰ পৰাই সেৱা জনালোঁ আৰু আপোনালোককো অকণমান দেখুৱাই দিলোঁ। পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিবলৈ বিচাৰিছোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। ভিডিঅ'টো যদি চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে মই অশেষ ধন্যবাদ জনালোঁ।